সকলোকে নমস্কাৰ জনাই আমাৰ চেনেলৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৰে ভাল, বৰ্তমান আমাৰো ভাল। মই এতিয়া গৈ আছোঁ ডিউটি জইন কৰিবৰ কাৰণে, বল্লম বুলি কয় সেই জেগালৈ গৈ আছোঁ। ডিউটি জইন হয় নে নহয় নাজানো, আপোনালোকক দেখুৱাম বাৰু, ভিডিঅ'টো খালি সকলোকে চাই থাকিব। মই যিহেতু খোজকাঢ়ি আহি আছিলোঁ আৰু ছাৰজনো আগবাঢ়ি আহি আছিলে, ছাৰজন আহি পালে, এতিয়া মই বাইকত উঠি ল'লোঁ, গৈ থাকোঁ ধুনীয়াকৈ। চাচোন কিমান মৰম লগা ৰাস্তা। যোৱাকালি ডিউটি জইন কৰিলোঁ, আজি ডিউটিলৈ আহি আছোঁ এইখন চাইকেলত। ভিনদেউভাগৰ চাইকেল এখন মই লৈ আহিছোঁ আৰু আজি মোক দি পঠিয়ালে, ভিনদেউভাগৰ নাইট শ্বিফ্ট আছে সেইকাৰণে মোক দি পঠিয়ালে, মই লৈ আহিলোঁ। মোৰ কামটো হৈছে চিকিউৰিটি, মানে যোৱাকালি জইন কৰিলোঁ, তাৰপৰা আজি ড্ৰেছ দিব। এতিয়া ড্ৰেছযোৰ গৈ পিন্ধি লওঁগৈ, চাওঁচোন আপোনাক কি পাৰোঁ দেখুৱাম বাৰু, আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিব। এতিয়া মই ড্ৰেছ পিন্ধি কোম্পানী জইন কৰিলোঁ, চাওকচোন কেনেকুৱা লাগিছে, কমেণ্ট কৰি জনাবচোন দেই। এবাৰ প্ৰথম চেন্নাইত চিকিউৰিটি কৰিছোঁ, কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। এয়া হৈছে আমাৰ কোম্পানীৰ ভিতৰতো, চাওকচোন কিমান ধুনীয়াকৈ সজাই থৈছে। আৰু এইটো হ'ল আমাৰ কোম্পানীটোৰ নাম হ'ল MBM। আৰু এইফালে গাড়ী আনলোডিং হয়, আৰু সেই পাছফালে আছে লোডিং হোৱা। তাৰপৰা মানে ইয়াত যিমান বস্তু বনাই চব লোডিঙো হয় আৰু আনলোডিঙো হয়, বেলেগৰ পৰা আহে এটা দুটা বস্তু। ডিউটিৰ পৰা এতিয়া মই আহি আছোঁ ৰুমলৈ। চাইকেলখন মই ভিনদেউক দি দিলোঁ, যিহেতু নাইট শ্বিফ্ট আছিলে, আৰু নাইট শ্বিফ্টৰ পৰা কালি ৰাতিপুৱা সোনকালে ৰুমলৈ আহিব লাগিব, সেইকাৰণে মই চাইকেলখন দি থৈ আহিলোঁ। মই আজি যি পাৰিলোঁ আপোনালোকক দেখুৱালোঁ, আৰু নতুন মানুহ যিহেতু কোম্পানীৰ ভিতৰত গৈ পিনি পটককৈ ভিডিঅ' কৰিব নোৱাৰি, সেইকাৰণে নকৰিলোঁ। আৰু মই মানে ভাবি থৈছোঁ যে অলপ পুৰণা হ'লে যদিহে পাৰোঁ তেতিয়া আপোনালোকক ভালকৈ কোম্পানীটো দেখুৱাম, তাৰপৰা আপোনালোকক চাব। যিহেতু আহিছোঁ চেন্নাইলৈ, কামো কৰিম আৰু ভিডিঅ' বনাই আপোনালোকক দিম। আপোনালোকে এটা কথা জানেনে, এতিয়া টাইম হ'ল 6টা, কিন্তু ইয়াত আন্ধাৰ হোৱাই নাই। আমাৰ অসমততো 6টা বজাত মানে আমিতো খাই বৈ শুৱেই, চাওকচোন এতিয়া কিমান পোহৰ হৈ আছে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, যদিহে চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।